তো হেল্ল' এভৰিৱান, মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' বিডি ব্লগছত। আৰু এতিয়া এট প্ৰেজেণ্ট আছোঁ নিউ জলপাইগুৰি হোটেলত আছোঁ আৰু এতিয়া বাজে অলমষ্ট 8টা। তো এতিয়া আমি যাম অলপ ডিনাৰ কৰিব আৰু ডিনাৰ ক'ত কৰিবলৈ গৈ আছোঁ বহুত ফেমাছ, যদি বহুতে গম পায়, অসমৰ মানুহে চাগে গম নাপায়, কিন্তু যদি বহুতে গম পাব, ফুড ব্লগাৰ স্পেচিয়েলি যোনে যোনে আছে গম পাব। তো আমি আজি ক'ত যাম কি কৰিম গোটেইখিনি ব্লগটো একদম মজাকৈ চাই থাকক। তো টিল দেন ষ্টেডিয়াম বুলি ক'লোঁ আজি বহুত দিন পিছত ক'লোঁ যিহেতু, তো চাই থাকক। তো এইফালে ৰুম কৰি ল'লোঁ লক আৰু গৈ আছোঁ তললৈকে নামি যাওঁ। তো আমি আছোঁ এইটো হোটেল হলিৰন, তো এইখনত আছোঁ আমি আৰু আমি এতিয়া যাম। চলি ইছমে এইফালে আমি তাৰে পৰা খোজকাঢ়ি আহিলোঁ এইখিনি ৱাকিং ডিষ্টেঞ্চ, আৰু এইফালে আহিলোঁ দ্য ভেৰি ফেমাছ ভূটেৰ ৰাজা দিলো বৰ। তো এইটো হৈছে বহুত ফেমাছ, ইয়াতে লিখা আছে ভূটেৰ ৰাজা দিলো বৰ। তো এইটো মানে বহুত এটা ফেমাছ ৰেষ্টুৰেণ্ট হয়, মানে এথনিক বেংগলী ফুড, তাত চাব পাৰে লিখা আছে। তো ব'লক যাওঁ ভিতৰলৈকে আৰু দেখুৱাই আছোঁ ৰেষ্টুৰেণ্টটো কেনেকুৱা। মানে আজি এইটো এটা ফুড ব্লগিঙৰ নিচিনা হ'বলৈ গৈ আছে ভিডিঅ'টো, তো এক্সাইটেড একদম। মেনু তো এইফালে আমাৰ আহি গ'ল ভূতেৰ ৰাজা থালি, হৈছে এইটো। এইফালে আমাৰ থালি একদম ৰেডি, এইটো মানে এনেকৈ চাৰ্ভ কৰি দি আছে, চাব পাৰি কিমান ধুনীয়া। এইটো আৰু খাওঁ আৰু এক্সপিৰিয়েঞ্চ কৰোঁ কেনেকুৱা, আৰু যিহেতু পূৰা বেংগলী এথনিক খানা হয় এইবিলাক, তো সেই আৰু। তো গাইজ ফাইনেলি ডিনাৰ কৰা হ'ল আৰু মই আপোনালোকক দেখুৱালোঁ যে কেনেকুৱা মানে দিলে আৰু থালিটো আমাক। তো এইফালে এতিয়া হাত ধুই আছোঁ একচুৱেলি, আৰু লাইক হাতটো ধুবলৈ মন যোৱা নাই জাষ্ট বিকজ অফ মানে স্মেলটোৱে ইমান ভাল, মানে এনেকৈ শুনিলে মানে আৰু এনেকুৱা লাগে যে শুনিয়ে থাকোঁ গোটেই, ইমান টেষ্টি আৰু মানে। তো আপোনালোক যদি কেতিয়াবা ৱেষ্ট বেংগল ছাইডত আহে, এইটো চব জেগাত আছে, ভূটেৰ ৰাজা দিলো বৰ বুলি কয়। এবাৰ খালি টেষ্ট কৰি চাব, মানে একদম ৰিয়েল বেংগলী এথনিক খানাবোৰ ইয়াতে পায়, আৰু জাষ্ট ৱাও, টেষ্টটো ইমান ভাল লাগিছে, লাভড ইট। তো এইটো আমাৰ বিল 1625 হৈছে, তো 1625। তো সেইটোৱে আৰু আমাৰ যিহেতু আজি ডিনাৰ হৈ গ'ল অলৰেডি, মই ক'লোঁ আপোনালোকক, এণ্ড ইট ৱাজ ৰিয়েলি গ্ৰেট এক্সপিৰিয়েঞ্চ। আৰু এইফালে পিছফালে দেখিব পাৰিছে। তো আজি এতিয়া এট প্ৰেজেণ্ট ভিডিঅ'টো ইয়াতে প'ষ্ট মানে ইন দ্য চেন্স আপোনালোকে বাৰু কণ্টিনিউ চাব পাৰিব। তো এতিয়া ডাইৰেক্ট হোটেলত যে শুই লওক, আৰু কাইলৈ ৰাতিপুৱা যিহেতু ট্ৰেইন আছে, তো ট্ৰেইনৰো আৰু এটা এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। তো তেতিয়ালৈকে ভিডিঅ'টো একদম মজাকৈ চাই থাকক। গুড মৰ্ণিং এভৰিৱান, এতিয়া আছোঁ নিউ জলপাইগুৰি ষ্টেচন, আৰু আজি আমাৰ ট্ৰেইন আছে 6:10 বন্দে ভাৰত, যোনটো হৈছে নিউ জলপাইগুৰি টু গুৱাহাটী। তো ব'লক ট্ৰেইনৰ ভিতৰলৈকে যাওঁ আৰু গোটেইখিনি দেখুৱাই আছোঁ।
বন্দে ভাৰতৰ আৰু এটা মানে মজা এটা ফিচাৰ্ছ মই আপোনালোকক দেখুৱাবলৈ পাহৰিছিলোঁ, কাৰণ মই এইটো নিজে গম পোৱা নাছিলোঁ। তো এইটো হৈছে ইয়াত মানে যোনটো পেডেল আছে সেইটো, তো এইটো প্ৰেছ কৰিলে মানে ছিটটো ঘূৰি যায় এনেকৈ চাওক, এনেকৈ মানে ঘূৰাই ল'ব পাৰি ছিট, লাইক ৱাও, এনেকৈ ঘূৰি যায় মানে যোনফালে আপোনাৰ ইচ্ছা মানে ঘূৰি আপুনি চাব পাৰে। নাইচ। ফাৰ্ষ্ট ডে আহোঁতে যেনেকুৱা ইয়াত আছিলে হাত ৰখা এইটো, তো ইয়াতে এইটো ফিচাৰ্ছ দিছে চাওক, এনেকৈ উঠাই লৈ এনেকৈ ওলাই ল'ব পাৰে, দেন এনেকৈ লৈ বাছ এবাৰ আপুনি ইয়াতে কাম চাম কৰি থাকিব পাৰে বা খাব পাৰে। নাইচ। এনেকৈ সোমাই থৈ দিলে হৈ যায় আৰু। তো গাইজ এতিয়া অলমষ্ট বংগাইগাঁও পাৰ কৰিলোঁ। মই মানে ট্ৰেইনত উঠাৰ পিছৰ পৰা মানে শুই থাকিলোঁ, সেইকাৰণে মানে কি হ'ল ব্ৰেকফাষ্ট টাইমৰ গোটেইখিনি মিছ হৈ গ'ল বাৰু। তো এতিয়া পাবলৈ হ'ল আৰু বেছি সময় নাই যিহেতু, তো সেয়াই আৰু। তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ। সেইটো হৈছে গুৱাহাটী, আমাৰ মৰমৰ অসম, আমাৰ গুৱাহাটী। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে জানে কি কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। অতি সোনকালে একদম মজা ভাল ভিডিঅ'ছত লগ পাম। তো টিল দেন টেক কেয়াৰ, বাই বাই।